নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? মই বাৰু ভালে আছো। আজি এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ঘৰত আহিছে মোৰ লগৰ বান্ধৱী দুজনী। তেওঁলোক দদৰাত থাকে আৰু আমি এতিয়া আমাৰ ওচৰতে থকা বুদ্ধ মন্দিৰ এটাত আহিছোঁ। আপোনালোকক মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম আৰু দিনত অলপ দেখাব চেষ্টা কৰিম। কিনো হয়, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু শেষত ক'বলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। ঘৰৰ ওচৰতে থকা বুদ্ধ মন্দিৰটো এয়া, ইয়াৰে বাহিৰ ভাগ দেখিবলৈ বহুত ধুনীয়া। এইখন এখন ইয়াতে ধুনীয়া এটা পাহাৰৰ ভিউ আহে আৰু আচলতে মন্দিৰটোত অহা ৰাস্তাটো এইটো মই দেখাই আছোঁ। এইটো ৰাস্তা এনেকে তললৈ যাব লাগে নামি, এইটো এনেকুৱা ৰাস্তা। আৰু এয়া সেইটো হ'ল মন্দিৰটো। আৰু ইয়াতে হৈছে ধুনীয়া ধুনীয়া বেলি ফুল। আৰু ইয়াতে ফুলৰ ছিজনত বহুত ফুল লাগে ইয়াতে। এয়া দেখিছেনে কি ধুনীয়া। এয়া আৰু এইটো মই অলপমান ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে ছাইডত এইবোৰ ফুল ৰোৱা আছে। ফুলৰ ছিজনত ইয়াতে বহুত ফুল হয়। জানুৱাৰী ফেব্ৰুৱাৰীত ইয়াতে ফুল ভৰ্তি হৈ যায় একদম। আৰু এইটো হ'ল ঘৰটো য'ত মেইন বুদ্ধিষ্টজন থাকে। আৰু এয়া কুকুৰা জবা। আৰু এইটো বুদ্ধ টেম্পল। আৰু ভিতৰলৈ এতিয়া গৈ আছোঁ আমি। এয়া ইহঁতি ইয়াতে পঢ়ি আছে ধুনীয়াকে। হেপী বাৰ্থডে গাৰ্ল আজি। বেলেগ দিন নামো বোলো আজি নেকি। ভিতৰৰ ফালে এয়া বুদ্ধদেৱ আৰু ইয়াতে পানী থোৱা আছে, নাজানো কিবা ইহঁতৰ নিয়ম হ'ব। আৰু এয়া ফল। এইটো বাবা এইটো হেমন্ত মামা। দেউতাক মেইন বুদ্ধিজন। নিগুনি আছে এইটো নেকি? কত নাযায়? আমাৰ ঘৰত আৰু সংগীতা তই ফেমাছ হৈ গৈছা। তোক এতিয়া চবে চিনি পাব। আৰু পুৰবি হাই। এয়া ইয়াতে আমাৰ ভান্তে বাবা যোন আছে, ভান্তে বাবাৰ স্মৃতিত ইয়াতে বনোৱা হৈছে। ইয়াতে লিখা আছে বৰ্ণ ম্যানমাৰ। আৰু লিডুত আমি সকলোৱে জানো লিডুত ভান্তে বাবাৰ তাতে আছে বহুত ডাঙৰ বুদ্ধ আশ্ৰম। আৰু ইয়াতে এয়া দেওবাৰ মানে কিবা অলপ আছে, হাড্ডি আছে বুলি কৈ আছে সৰু ছোৱালীজনী। ইয়াতে একদম ধুনীয়াকে ৰাখি দিছে, মজা। এয়া এতিয়া ফটো সেশন হৈ আছে।
ফটো উঠাত ব্যস্ত মানুহ আমি সকলোৱে জানো আমি ভান্তে বাবাক চিনি পাওঁ আৰু এয়া মোৰো আছে ইটোৰ পৰা অনা ভান্তে বাবাৰ আঙুঠি আইতাই আনি দিছিল মোক এয়া আমি এতিয়া চলি চলি মেলি লৈছোঁ একদম ফটো উঠিবৰ কাৰণে এয়া আমাৰ ফটো উঠাটো অঁ তাইতো মেলি আহিছে আৰু মই এদিন সেই পাহাৰত গৈছিলোঁ সেই তাতে ভিডিঅ' মই দিছোঁ ফাৰ্ষ্ট ভিডিঅ' মোৰ সেইটোৱে আছিল এই পাহাৰৰ ওপৰত যোৱা তেতিয়াহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব এতিয়া আমি বুদ্ধ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ কেনে লাগিছে পাহাৰ ভুটীয়া নে বিউটিফুল জংঘলেৰে ভৰা আপোনালোকে কেনে লাগিছে পাহাৰ কেনে লাগিছে পাহাৰ উঠা এক্সপিৰিয়েঞ্চ ক ধুনীয়া বহুত ভাগৰ লাগিছে বোলে বহুত বহুত এতিয়া মায়ে বনাইছে চালাড আৰু কি বনাইছা দালি মাংস আৰু চব্জি নিপই লাগে ইমান খকতে না গাহৰি চৌকিটা মই কি ক্ল'জ আপ কৰিছো তাই গমে পোৱা ৰবি চাচা লাজ নকৰবি দে হৈ গ'ল ভাত পানী খালোঁ আৰু এতিয়া কালি মাহী আৰু মহা আহিছিল এতিয়া সিহঁতি যাব ওলাইছে নলবাৰী সিহঁতৰ লগত সিহঁতকো পঠাই দিওঁ যাব খোজা নাছিল কিন্তু মই যাওঁ বুলি কৈ পঠাই দিছোঁ বেগকেইটা আনি দিছোঁ দেই মহা হাই কৰি দিয়া হাই ঠিক আছে অঁ মাহী বাই বাই কিহৰ হৈ পৰিছ অঁ 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 বাই 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 অঁ বাই বাই গ'ল সিহঁতি ঠিক আছে আজিৰ এইটো সৰু এটা ব্লগ সিহঁত বনোৱাৰ একো কথা নাছিল কিন্তু সিহঁতি ঘপককৈ আহি গ'ল কাৰণে বনাব লগা হ'ল তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব মোক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই